নমস্কাৰ, মই বনাব লৈছোঁ আজি কচু ঔটেঙাৰ লগত মাগুৰ মাছৰ জোল। মই তাৰ বাবে ঔটেঙা আৰু কচুখিনি কাটি লৈছোঁ। এতিয়া মাগুৰ মাছটো কাটি ল'লোঁ, মাগুৰ মাছ এটাই হয়। আৰু ইয়াত আদা, নহৰু, জলকীয়া পেষ্ট বনাই লৈছোঁ পিঁয়াজ দি। এতিয়া মই ইয়াত কুকাৰতে গোটেইখিনি বইল কৰি ল'ম। কচু ঔটেঙাখিনি দি দিলোঁ। এতিয়া মই কুকাৰত হুইচেল দি বইল কৰি লৈছোঁ। ৩-৪টামান হুইচেল দি দিম সিজালৈকে। এতিয়া মাছত নিমখ হালধি সানি লৈছোঁ। নিমখ হালধি সানি দিলোঁ। ইয়াতে অকণমানি কাৱৈ মাছ এটাও আছে, সৰু মাগুৰ মাছ এটাই হয় ডাঙৰ। এতিয়া মই তেল দি থৈছিলোঁ কেৰাহীত, মাছটো দি দিছোঁ। মই ভালদৰে ভাজি ল'ম মাছটো, নহ'লে কেঁচা কেঁচা গোন্ধটো থাকিলে ভাল নালাগে। এতিয়া মোৰ মাছ ভজা হৈ গৈছে, নমাই লৈছোঁ মাছটো। নমাই দিলোঁ। এতিয়া মই কুকাৰটো খুলি চাই ল'ম কচু ঔটেঙাখিনি হ'ল নাই। খুলি চাইছোঁ, হৈ গৈছে। মই 4টা হুইচেল দিছিলোঁ। এতিয়া কচুখিনি অকণমান ভাঙি দিব লাগিব। মই ইয়াতে তেল থাকি যোৱা তেলখিনিতে আদা, নহৰু, পিঁয়াজ, জলকীয়া পেষ্টখিনি দি দিছোঁ। তেজপাত দুখিলাও দিছোঁ। ইয়াতে নিমখ হালধি দি দিম। দি দিছোঁ মই নিমখ হালধি। এতিয়া ভালদৰে লৰাই ভাজি থাকিম, নহ'লে তলত লাগি যাব পাৰে। মোৰ হৈ গৈছে। মই এতিয়া যিখিনি বইল কৰি লৈছিলোঁ কুকাৰত কচু ঔটেঙাখিনি, মই এতিয়া পানীখিনি দি দিছোঁ ইয়াতে। এতিয়া ভালদৰে উতল অহালৈ অলপ ৰ'ম মাছটো দিবলৈ। উতল আহিলে মই এতিয়া মাছটো ইয়াতে দি দিছোঁ। আপোনালোকে এইদৰে বনাই নাই খোৱা যদি এবাৰ খাই চাবচোন, খাবলৈ খুব ধুনীয়া হয়। জীয়া মাছত বন শাক দি খালেও ভাল লাগে, টেঙা দি খালেও ভাল লাগে। এতিয়া মোৰ আঞ্জা হৈ গৈছে, ডাঠ হৈ গ'ল আঞ্জা উতলি। সেয়া মই ইয়াতে অকণমান মান ধনিয়া দি দিম, গোন্ধটো ভাল লাগিব। মই মান ধনিয়া দি দিছোঁ ইয়াতে। গেছটো অফ কৰি দিলোঁ, আঞ্জা হৈ গ'ল। আপোনালোকে এইদৰে বনাই খাবচোন, খাবলৈ খুব ধুনীয়া হয়। সকলোৱে বনাই খায়, তথাপিতো মই মোৰ ভাগে দেখুৱালোঁ। এইদৰে বনাই খাওঁ। মই এতিয়া বাঢ়ি থ'ম। মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আঞ্জা ৰেডি হৈ গ'ল। মই এতিয়া বাঢ়ি দিলোঁ। চব কালাৰটোও ধুনীয়া হৈছে, খাবলৈও খুব ধুনীয়া হয়। আপোনালোকে নাই খোৱা যদি এবাৰ বনাই খাই চাব।